নমস্কাৰ। সত্যনাৰায়ণ পূজাৰ ভোগত কিনো সামগ্ৰী লাগে আৰু কিমান পৰিমাণৰ লাগে সেই বিষয়ে মই পুৰোহিত খুৰাজনৰ লগত অকণমান কথা পাতিলোঁ। সেয়ে মই ভিডিঅ' আকাৰে আপোনালোকে উপকৃত হ'ব বুলি লৈ আহিলোঁ মোৰ ফেচবুক পেজলৈ। আপুনি মোক এটা কথা কওকচোন, মই নাজানো, সুধি আছোঁ আপোনাক। এতিয়া যে ভোগৰ কথা ওলাল, আমাৰ যিটো নাৰায়ণ পূজাৰ ভোগ, এই ভোগটোত আমি কি ব্যৱহাৰ কৰিব লাগে আচলতে? একদম আচলতে কি লাগে ভোগত? কি লাগে সেইটো কওকচোন। আচল কথাখিনি কম শুনিবা তুমি। ৰম্ভা ফলং ঘিতং ক্ষীৰং গুধৌ মুস্য সচৰুণাকম অভাৱে চালি চিৰুণম চৰকাৰং চ বা গুৰং তথা। ৰম্ভা ফলং তাৰমানে কল, ঘিতং ঘি, ক্ষীৰং ক্ষীৰ মানে এৱা গাখীৰ, গুধৌ মুস্য সচৰুণাকম গোমৰ গুড়া আটা, অভাৱে চালি চূৰ্ণম পিঠাগুড়ি, আটাৰ অভাৱত পিঠাগুড়ি, চৰকাৰাংশ চৰকাৰা মানে হৈছে চেনি, বা গুৰং তথা বা গুড় বা গুড় মানে আপোনাৰ কি লাগিল? কল, ঘি, গাখীৰ, গুড়া হৈ আটাক প্ৰাধান্য দিছে। আটাৰ অভাৱত গুড়া ব্যৱহাৰ কৰিব দিছে। চাউলৰ গুড়ি, তাৰপিছত চেনি নহ'লে গুড়, চেনি নাইবা গুড়, এইকেইটা লাগে। চৰকাৰাংশ বা গুৰং তথা। এই পাঁচবিধ হ'ল না? পাঁচবিধ হ'ল। লাষ্টত পুৰোহিতে যেতিয়া উচৰ্গা কৰিব ভোগখিনি, উচৰ্গা কৰোঁতে কুচুদক দিব। কুচুদক মানে হৈছে পুখুৰ পানী ছিটিয়াব। তাতে চাৰিবাৰ মন্ত্ৰ কয়, ওম আপনে স্বাহা, ওম বানে স্বাহা, ওম সমানে স্বাহা, এনেকৈ চাৰিবাৰ, ওম জনে স্বাহা, চাৰিবাৰ তাৰমানে তাতে পানী ছিটিয়াব। পানী ছিটিয়াই 8 বাৰ জপ কৰি, সেইখিনি হৈছে ভোগৰ আচল নিয়ম। 5 পোৱাৰ ভোগ, 5 পোৱা। আৰু সাধাৰণতে মানুহে 5 পোৱাৰে কৰিব লাগে, আৰু সকলোৱেতো নোৱাৰে। মানুহে 1 পোৱাৰ কৰিব, 3 পোৱাও কৰে, 3 পোৱা কৰিব। 3 পোৱা কৰিলেও হয়। 3 পোৱা আমাৰ বিধিত নাই, 1 পোৱা আছে। 5 পোৱাই আছে। যদি ধৰক কিছুমানে মাহে পূজা কৰে, তেওঁলোকে কৰে, তেতিয়া 5 পোৱা কৰাটো সম্ভৱ নহয় কিছুমানৰ সম্ভৱ কাৰণে। নহয়। তেতিয়া তেওঁৰ সাধ্য অনুসাৰে ভগৱান শ্ৰীহৰি পাঞ্চলিখনত কৈছে যে তুমি কি দি মোক পূজা কৰিবা। মোক কলগছ, কলপাত, ঘি, চেনি, এই কল, বুট, মুগ, ঘটৰ নাৰিকল চব মোৰে সৃষ্টি। মোৰ সৃষ্টি মোকেই দিবা। ফুল, তুলসী, দুবৰি, বেলপাত চব মোৰে সৃষ্টি, মোকেই দিবা। পাৰে সম্বল সেইখিনি দিব পাৰি, সেইখিনি দিব পাৰি চমুকৈ। কিন্তু তাৰ ভিতৰত পাঞ্চলিত 5 পোৱা আছে। অসমীয়া পাঞ্চলিখনত চোৱাচাৰ বুলি আছে। চোৱাচাৰ হৈছে 5 পোৱা। 5 পোৱা। তাৰ ভিতৰত প্ৰভুই কৈছে তোমাৰ নিজা বস্তু 2টা আছে। সকলো মানুহৰ 2টা নিজা বস্তু আছে। এটা হৈছে শাৰীৰিক ক্লেশ। শাৰীৰিক ক্লেশ মানে হৈছে কষ্ট। ক্লেশ মানে কষ্ট। প্ৰবাসাই আছে, এই বজাৰত গেছি ইটো কৰবা সিটো কৰবা, শৰীৰৰ কষ্ট। অকৃত্ৰিম আৰু নিভাজ শ্ৰদ্ধা, এই 2টা মানুহৰ নিজৰ। অকৃত্ৰিম শ্ৰদ্ধা, তেতিয়াহে পূজাখন সাৰ্থক হয়। বাকী তেওঁৰ বস্তু তেওঁকেই তুমি ৰিটাৰ্ণ দিছা।